হেল্ল' গাইজ, মানে কি আজি বহুত ডাঙৰ ভুল এটা কৰিব গৈ আছোঁ। তো আপোনালোকক কেনেকৈ জনাওঁ, কি কৰোঁ মই একো ধৰিব পৰা নাই। তো কি কৰিম আৰু টেনশ্যনৰ মাজতে জীয়াই থাকিব লগা হৈছিলে। তো গতিকে আজি মই মানে চুমিক একেবাৰে মোৰ নিজৰ কৰি ল'ম বুলিকে মানে আজি ওলাই আহিছোঁ। কি হয় নাজানো, এতিয়ালৈকে তাই আহি আছে বোলে, আহি পোৱা নাই। তো গতিকে আহি আছে এতিয়া, তাই আহি পোৱা নাই। চাওঁ কিমান টাইমত পায়। আপোনালোকে হয়তো ভুলো ভাবিব পাৰে যে এতিয়াই এইবোৰ কাম কৰিব গৈছে, কিন্তু সেইবুলি নহয়। মানে কি চবৰে ৰিলেশ্যনত কিছুমান প্ৰব্লেম আহে ন, আৰু ডাইৰেক্ট এনেকুৱা বিয়া নাপাতে। মানে কিছুমান প্ৰব্লেমৰ জেৰত মানে বাধ্যতা হৈ যায়। তো ঠিক তেনেকৈ মোৰো অলপ কিবা প্ৰব্লেম হ'ল। তো সেইকাৰণে মই এতিয়া আহি আছোঁ নিবলৈ। তো তাই এতিয়ালৈকে আহি পোৱা নাই। আহি পালে এতিয়া যাম আৰু এবাৰ ভয়ো লাগিছে, বহুত বেয়াও লাগিছে। মানে একদম মুখৰ পৰা মাতেই নোলোৱা হৈছে, গম পাইছেনে? একদম মানে কি ক'ম আৰু, এইবোৰ কাম কৰিব গ'লে 100 বাৰ ভাবিব লাগে। কিন্তু চব বুজি পাৰোঁ যে আজি বাধ্যতা হৈ গৈছে যে মই এই কামটো কৰিবলৈ। তো গতিকে আপোনালোকে ছাপোৰ্ট কৰিব, যাতে মই এই কামটোত সফল হ'ব পাৰোঁ আৰু আগবাঢ়ি যাব পাৰোঁ। মই কি ক'ম আৰু আজি বহুত ভয় লাগি আছে। তো গতিকে গৈ আছোঁ এতিয়া, গৈ আছোঁ মানে এতিয়া গৈ আছোঁ, তাই আহি পোৱা নাই। ভিতৰলৈ যামগৈ আৰু। তো আপোনালোকৰ আগত ক্ষমা বিচাৰিছোঁ, যাতে মোক ক্ষমা কৰি দিয়ে এইটো কাম কৰাৰ বাবদ। তো গতিকে মোৰ বহুত ভয়ো লাগিছে, বেয়াও লাগিছে। কি কৰিম আৰু, ভিডিঅ'টো ক'ত আৰম্ভ কৰিম, ক'ত শেষ কৰিম আজি নাজানো। ক'ত যাওঁ, কি কৰোঁ, অলপ হ'লেও আপোনালোকক ক'বলৈ চেষ্টা কৰিম আজিটোৰ বিষয়ে। তো গতিকে এতিয়া ৰৈ আছোঁ, আহিলে যামগৈ আৰু নেক্সট আপোনালোকক দেখুৱাই থাকিম। মই আপোনালোকৰ আগত কি ক'ম আৰু, এইবোৰ কথাটো ক'বলৈ বেয়াও লাগে। তথাপিও উপায় নাই আৰু, মনৰ কথা শ্বেয়াৰ কৰিলে অলপ আপোনালোকে চাপোৰ্ট কৰিব। ক্ষমা খুজিছোঁ আপোনালোকৰ আগত। এইটো ইমান ডাঙৰ কাম কৰা, এইটো সৰু কাম নহয়, বহুত ডাঙৰ কাম। জীৱনৰ এটা প্ৰথম সেইটোৱে ন। তো এতিয়াৰ পৰা জীৱনৰ লগত পৰা ব্যস্ততা হ'ব লাগিব। তো আগতে কেনেকুৱা আছিলে কি নাই সেইবোৰ বাদ দিয়ক। এতিয়াৰে পৰা আৰু এইবোৰ টেনশ্যনত আৰু কি কৰিম আৰু, উপায় নাই ন। তো গতিকে গাইজ, সকলো জনাম দিয়ক আপোনালোকক। নেক্সট কণ্টিনিউ কৰি গৈ থাকক। হেল্ল' গাইজ, ফাইনেলি আহি পাই গৈছোঁ আমি। ক'ত পাইছোঁ নাজানো, অচিনাকি জেগা, চিনি পোৱা নাই। বাট গৈহে আছোঁ। যাত্ৰাটো ক'ত হ'বগৈ, কি কথা একো গম পোৱা নাই। ক'ত যাওঁ, কি কথা। তো বহুত ভয়ো লাগিছে। জীৱনৰ প্ৰথমটো ইমান ডাঙৰ কাম কৰিব ওলাইছোঁ ন, বহুত ভয় লাগিছে। তো এইফালেতো কান্দি আছে এজনী। এবাৰ চাই দিয়াচোন। চাই দিয়া নাই, একো নহয়, এবাৰ চাই দিয়া, কিবা এটা কৰি দিয়া।
তো সকলোকে ক্ষমা খুজিছোঁ, ক্ষমা বিচাৰিছোঁ ন, হয়নে? অঁ বুলি কৈ দিয়া। অঁ, ইমান লাজ ভয় ভয়টো লাগিবই দিয়াচোন, ইমান ডাঙৰ কাম জীৱনৰ প্ৰথমবাৰত ডাঙৰ কাম কৰিছোঁ ন। গতিকে আপোনালোকে সকলোৱে যাতে অতি মৰমেৰে আদৰি লয়, তো তাৰে মই আপোনালোকৰ আগত একদম প্ৰাৰ্থনা মানে ক্ষমা বিচাৰিছোঁ আৰু। তো গতিকে